নমস্কাৰ সকলোকে সুপ্ৰভাত জনাইছোঁ। লগতে আজিৰ দিনটো সকলোৰে শুভ হওক তাৰে কামনা কৰি সকলোৰে ৰাখি ফল জনাবলৈ লৈছোঁ। আজি 20 পুহ শনিবাৰ 6 জানুৱাৰী। প্ৰথমতে জনাবলৈ লৈছোঁ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটোৰ ৰাশিফল। মেঘ ৰাশি কৰ্মোন্নতি, বিজ্ঞানীৰ জ্যোতিষী গাণনিক চিত্ৰকৰ শিক্ষাবিদৰ সুনাম বৃদ্ধি। শুভ ৰং মুগা। গৱেষকে মনোগ্ৰাহী তথ্য পাব। সম্পদ বৃদ্ধি, ৰক্তচাপ বৃদ্ধি। ভ্ৰমণ, শুভ সংখ্যা 2। বৃষ ৰাশি মনৰ আশা পূৰণত গুৰুৰ সহায়। অংশীদাৰী ব্যৱসায়ত লাভৱান হ'ব। শুভ ৰং মুগা। সাহিত্যিক সাংবাদিকৰ দক্ষতা বৃদ্ধি। অগ্নেয়াস্ত্ৰৰ পৰা ভয়, পদোন্নতি। ভ্ৰমণ, শুভ সংখ্যা 6। মিথুন ৰাশি গুৰুত্বপূৰ্ণ কাম সহজে সম্পাদন কৰিব পাৰিব। শনি মন্দিৰ দৰ্শন কৰক। শুভ ৰং মাখন। শত্ৰুক লৈ চিন্তা নাই। ধূমপান বৰ্জনীয়, নিৰামিষ খাদ্য খাওক। শুভ সংখ্যা 8। কৰ্কট ৰাশি কোনো লোকে আপোনাক অনুসৰণ কৰিব। ৰাগিয়াল দ্ৰব্যৰ পৰা ক্ষতি হ'ব পাৰে। শুভ ৰং সোণালী। ব্যস্ততা বৃদ্ধি, নতুন জ্ঞান প্ৰাপ্তি, ব্যৱসায়ত উন্নতি। দ্ৰব্য লাভ। শুভ সংখ্যা 4। সিংহ ৰাশি মনৰ স্থিৰতা বৃদ্ধি পাব। সংঘাত আঁতৰিব। শুভ ৰং গোলাপী। উত্তৰে ভ্ৰমণত লাভ হ'ব। হঠাৎ অস্ত্ৰোপচাৰৰ পৰা প্ৰয়োজন হ'ব পাৰে। চৰকাৰী নিযুক্তি পাব পাৰে। শুভ সংখ্যা 2। কন্যা ৰাশি মেধাৱী আৰু বাকপটুৰ দিশ প্ৰকাশ পাব। কোনো আত্মীয়ৰ শাৰীৰিক সংঘাত। শুভ ৰং মুগা। দুষ্ট চঞ্চলা নাৰীৰ সংগ নল'ব। বিদ্যাত আনন্দ। তীৰ্থ ভ্ৰমণ। শুভ সংখ্যা 8। তুলা ৰাশি আত্মবিশ্লেষণ কৰাৰ সুযোগ পাব। গুৰু নিন্দা কৰি মহাপাপ চপাই নল'ব। শুভ ৰং মাখন। মাটি বাৰী সংযোগ। চকুৰ আমনি, অৰ্শৰোগত ভুগিব পাৰে। ভ্ৰমণ, শুভ সংখ্যা 5। বৃশ্চিক ৰাশি যিকোনো দিশত সাহসী পদক্ষেপ ল'ব পাৰিব। আপোনাৰ সম্পত্তিৰ ওপৰত আনৰ নজৰ পৰিব। শুভ ৰং সোণালী। শনি মন্দিৰ দৰ্শন কৰক। আনৰ সুনাম নষ্ট নকৰিব। শুভ সংখ্যা 2। ধনু ৰাশি কৰ্মোন্নতি, পেলাই ৰখা কাম সম্পূৰ্ণ কৰিব পাৰিব। শুভ ৰং ৰূপালী। মাছ মাংস কণী একেলগে নাখাব। এচিডৰ পৰা ভয়, প্ৰতিযোগী মনোভাৱ। বিদ্যাত আনন্দ। শুভ সংখ্যা 4। মকৰ ৰাশি আপোনাৰ ব্যৱহাৰত পৰিচয় প্ৰকাশ পাব। মামলাত জয়লাভ। শুভ ৰং গোলাপী। বগা মুকুতা ধাৰণ কৰক। অৰ্থ বৃদ্ধি পাব। ৰোগৰ পৰা সকাহ পাব। নৃত্য গীতত সুনাম। শুভ সংখ্যা 8। কুম্ভ ৰাশি মানসিক স্থিতি উন্নত। বুদ্ধিবৃত্তিৰ প্ৰসাৰ ঘটিব। শুভ ৰং মুগা। অনিদ্ৰা, বাতবিষত ভুগিব পাৰে। সন্তানৰ পৰা সুখ, ৰাগিয়াল দ্ৰব্যৰ পৰা কেঞ্চাৰ হ'ব পাৰে। সম্পদ বৃদ্ধি। শুভ সংখ্যা 4। মীন ৰাশি কোনো দিশতে প্ৰতিশোধ পৰায়ণ মনোভাৱ গ্ৰহণ নকৰিব। বাস বিদেশ ভ্ৰমণৰ যোগ। শুভ ৰং সোণালী। যাকে তাকে সংগ নিদিব। গোপন তথ্য লাভ। হতাশা আঁতৰিব। ব্যয় বৃদ্ধি। শুভ সংখ্যা 6। ইমানেই আছিলে আজিৰ দিনটোৰ সকলোৰে ৰাশিফল। সকলোৰে আজিৰ দিনটো শুভ হওক তাৰে কামনাৰে ধন্যবাদ।